হাই ডিয়াৰ্ছ, মই আজি তোমালোকৰ মাজত মেথামেটিক্সৰ এটা বহুত ইম্পৰ্টেণ্ট ৰুল আলোচনা কৰিম, যিটো ৰুল শিকাৰ কাৰণে তোমাৰ জীৱনত খুবেই প্ৰয়োজন হয়। এইটো ৰুল যদি তুমি কমপ্লিটলি বুজি পোৱা নাই, মই ভাবোঁ তেনেহ'লে তুমি মেথামেটিক্স ছাবজেক্টটোত অলপমান তোমাৰ আধৰুৱা হৈ আছে আৰু তুমি মেথামেটিক্স আচলতে অকণমান টান ফেচ কৰি আছা। ঠিক আছে, এইটো ৰুল যদি তুমি কমপ্লিটলি বুজি পোৱা তেনেহ'লে ইন ফিউচাৰ তোমাৰ মেথামেটিক্স ছাবজেক্টটো 50% ইজি হৈ পৰিব। ঠিক আছে, আৰু বেচিকেলি মই ভিডিঅ'টো বনাইছোঁ এইটো ৰুলৰ ওপৰত। বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। নেট স্লেট ইত্যাদিকে ধৰি CTET হওক বা বেংকিং, APSC এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামতো ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। আৰু মই ভাবোঁ এতিয়াৰ পৰা তোমালোকে এই টপিকৰ ওপৰত যিকোনো ধৰণৰ যদি কুৱেশ্যন দি দিয়ে এক্সামত, তেনেহ'লে তোমালোকে সেইটোৰ ওপৰত ফেচ কৰিব পাৰিবা, সেইটো ছল্ভ কৰিব পাৰিবা। আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। বদমাছ ৰুল, ইয়াত চাবা তোমালোকে জাষ্ট এটা ৱৰ্ড মনত ৰাখিলে হ'ল বদমাছ। ঠিক আছে, এইটো মনত ৰাখিলে তোমাৰ প্ৰব্লেমত আৰু ভুল নহয়। ঠিক আছে, এইটো একেবাৰে সহজ বুদ্ধি হয়। বদমাছ ৱৰ্ডটো মনত ৰাখিলে হ'ল। ইয়াৰে প্ৰতিটা আখৰৰ এটা এটা মিনিং আছে। চ' বি মানে ব্ৰেকেট, তাৰপিছত অ মানে হৈছে অফ, ডি মানে ডিভিজন, এম মানে মাল্টিপ্লিকেশ্যন, এ মানে এডিশ্যন, এছ মানে সাবট্ৰেকশ্যন। চাবা মানে আমাৰ কি হয়, এটা মেথছ দিব আমাৰ, তাতে এই গোটেইকেইটা অপাৰেশ্যন থাকে, পূৰণ থাকিব, যোগ থাকিব, বিয়োগ থাকিব, ব্ৰেকেটো থাকিব। আমাৰ উল্টা পাল্টা লাগে যে তাৰ কাম কেতিয়া কৰিম। তুমি যদি এইটো অকণমান এইটো চিৰিজটো যদি অকণমান উল্টা পাল্টা কৰি দিয়া তেনেহ'লে তোমাৰ এনচাৰ বেলেগ বেলেগ আহিব। এইটো এটা ছিকুৱেঞ্চত থাকিব। ফাৰ্ষ্ট তুমি ব্ৰেকেটৰ কাম কৰিব লাগিব। এইটো হ'ল ব্ৰেকেট। ফাৰ্ষ্ট প্ৰথম অপাৰেশ্যন তুমি ব্ৰেকেটৰ চলাব লাগিব। তাৰপিছত তোমাৰ অফ আহিব 2 নম্বৰ, তাৰপিছত ডিভিজন 3 নম্বৰ, তাৰপিছত মাল্টিপ্লিকেশ্যন, তাৰপিছত এডিশ্যনৰ কাম কৰিব লাগিব তুমি, লাষ্ট তুমি সাবট্ৰেকশ্যনৰ কাম কৰিব লাগিব। ঠিক আছে, এটা তোমাৰ প্ৰব্লেমত যদি এটা এক্সপ্ৰেশ্যনত যদি তোমাৰ এটা এক্সপ্ৰেশ্যন দি দিয়ে, তোমাৰ তাতে এটা ৰাশিত যদি এই গোটেইকেইটা থাকে, ছাপ'জ এডিশ্যন আছে, সাবট্ৰেকশ্যন আছে, মাল্টিপ্লিকেশ্যন আছে, বাট সাবট্ৰেকশ্যন প্ৰথমে আছে অপাৰেশ্যনটো, তাৰপিছত মই এক্সাম্পল দিম, তোমালোকে তেতিয়া বেছি ভালকৈ ক্লিয়াৰ হ'ব। তাৰপিছত ডিভিজন আছে, কিবা আছে, তাৰপিছত লাষ্টত ছাপ'জ ব্ৰেকেট আছে, তথাপিতো তুমি প্ৰথম ব্ৰেকেটৰ কামটোৱে কৰিব লাগিব। তাৰপিছত অফ, তাৰপিছত ডিভিজন, তাৰপিছত মাল্টিপ্লিকেশ্যনৰ কাম, তাৰপিছত এডিশ্যন, তাৰপিছত লাষ্টত সাবট্ৰেকশ্যন। ছাপ'জ ইয়াৰে কোনোবাটো নাই, ছাপ'জ এই দুটাই নাই, এটা ব্ৰেকেট আছে, মাল্টিপ্লিকেশ্যন, এডিশ্যন আৰু সাবট্ৰেকশ্যন আছে, তেতিয়া তুমি প্ৰথম ব্ৰেকেটৰ কাম কৰা। এই দুটা নাই, তাৰপিছত তুমি মাল্টিপ্লিকেশ্যনৰ কাম কৰা, এইটো স্কিপ কৰা, যিটো নাই সেইটো স্কিপ কৰা, তাৰপিছত এডিশ্যন, তাৰপিছত সাবট্ৰেকশ্যন। ছাপ'জ এইটো ব্ৰেকেট আৰু অফ দুটা নাই, ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন আৰু সাবট্ৰেকশ্যন আছে, তেতিয়া তুমি কি কৰা, প্ৰথম ডিভিজনৰ কাম কৰা, তাৰপিছত মাল্টিপ্লিকেশ্যন কৰা। ছাপ'জ এডিশ্যনটো নাই, প্ৰথম ডিভিজন কৰা, মাল্টিপ্লিকেশ্যন কৰা, লাষ্টত সাবট্ৰেকশ্যন কৰা, যিটো নাই সেইটো স্কিপ কৰিবা, কিন্তু চিৰিয়েলি আহিব। বুজি পাইছা নে তোমালোকে? নিশ্চয় বুজি পাইছা। চাবা এই ব্ৰেকেটতো আকৌ 3টা ভাগ আছে। ঠিক আছে, এই ব্ৰেকেট 3 ধৰণৰ আছে। এটা ফাৰ্ষ্ট ব্ৰেকেট, প্ৰথম বন্ধনী, এইটো ছেকেণ্ড ব্ৰেকেট হয়, দ্বিতীয় বন্ধনী বা ধনু বন্ধনী বুলি কয়, কাৰ্লি ব্ৰেকেট বুলি কয়, আৰু থাৰ্ড ব্ৰেকেট এটা আছে, তৃতীয় বন্ধনী। ঠিক আছে, এই ব্ৰেকেটৰো যদি এইটো চিৰিয়েল মতে হয়, এতিয়া প্ৰথম তুমি ইয়াৰ কাম কৰিব লাগিব, ছেকেণ্ড ইয়াৰ কাম কৰিব লাগিব, থাৰ্ড তুমি ইয়াৰ কাম কৰিব লাগিব। ঠিক আছে, এই তিনিটা ছাপ'জ এটা প্ৰব্লেমত তোমাৰ তিনিটা, এটা ৰাশিত তোমাৰ 3টা ব্ৰেকেট দিয়া আছে, তেতিয়া তুমি প্ৰথম ইয়াৰ কাম কৰিব লাগিব, ইয়াৰ ভিতৰৰখিনি অপাৰেশ্যন চলাব লাগিব, তাৰপিছত এইখিনি, ইয়াৰ কাম হোৱাৰ পিছত ইয়াৰ এইখিনি, তাৰপিছত এইখিনি। মই প্ৰব্লেম দিম, তোমালোকে বুজি পাব লাগিব। ঠিক আছে, ছাপ'জ এইটো দিয়া নাই, এইটো আৰু এইটো, ইয়াৰ কাম কৰি ইয়াৰ কাম কৰা। ঠিক আছে, ছাপ'জ এইটো দিয়া নাই, ইয়াৰ কাম কৰি ইয়াৰ কাম কৰা, এইটো দিয়া নাই, ফাৰ্ষ্ট এইটো আৰু এইটো দিয়া আছে, ইয়াৰ কাম কৰি ইয়াৰ কৰা। ঠিক আছে, ছাপ'জ এই দুটা দিয়া নাই, সেইটো আছে, প্ৰথম ব্ৰেকেটটো দি আছে, প্ৰথম ব্ৰেকেটৰ কাম কৰা। কিছুমান প্ৰব্লেমত তোমাৰ এই দুটা নিদিব পাৰে, এইটো দিব পাৰে, তুমি ইয়াৰ কাম কৰা। তাৰপিছত তুমি ছাপ'জ কিছুমান প্ৰব্লেমত আকৌ কি কৰিব পাৰে, এই দুটা নিদি কিনে এইটো থাৰ্ড ব্ৰেকেটটো দি দিব পাৰে, তেতিয়া তুমি তাৰ কাম কৰা। ঠিক আছে, মুঠতে তুমি এটা চিৰিয়েল মতে 3টা যদি থাকে চিৰিয়েলি তুমি কৰিলে হয়। আৰু বাকী তোমালোকৰ তো ব্ৰেকেট মানে বুজি পোৱা তোমালোকৰ বন্ধনী হয়, তাৰপিছত অফ মানে ৰ,
ৰ মানে আসলে পূৰণ হিচাপে লোৱা হয় ইয়াত ৰ মানে অফ মানে পূৰণ হিচাপে লোৱা হয় বাট এইটো পূৰণ আৰু মাল্টিপ্লিকেশ্যন এইটো পূৰণৰ মাজত পাৰ্থক্য আছে ইয়াত প্ৰথম তুমি কৰিব লাগিব অফ যদি থাকে ৰ ইয়াত পূৰণ হিচাপে ল'ব লাগিব তুমি অপাৰেশ্যনটো পূৰণে বাট ইয়াত প্ৰথম কৰিব লাগিব সাপোজ এটা প্ৰবলেমত কি আছে অফ আছে ডিভিজন আছে মাল্টিপ্লিকেশ্যন আছে আৰু এই মাল্টিপ্লিকেশ্যন পূৰণ এটো আছে আৰু এডিশ্যন আছে সাবট্ৰাকশ্যন আছে তো প্ৰথম তুমি ইয়াৰ কাম চলাব লাগিব এইটো পূৰণ তাৰ পিছত ডিভিজন সাপোজ ডিভিজনটো না এটা প্ৰবলেমত তোমাৰ এইটো আছে এইটো মাল্টিপ্লিকেশ্যন আছে এডিশ্যন আছে আৰু সাবট্ৰাকশ্যন আছে তো তুমি কি কৰিব লাগিব প্ৰথম তুমি অফৰ কাম কৰিব লাগিব এইটো পূৰণ হিচাপে লৈ অফটোৰ অপাৰেশ্যনটো চলাব লাগিব য'ত অফ আছে তাতে তুমি পূৰণ চিন্তাল দি কেনে তাৰ প্ৰথম ক্যালকুলেশনখিনি কৰিব ঠিক আছে তাৰ পিছত তোমাৰ মাল্টিপ্লিকেশ্যন আহিব পিছত যেটো আকৌ মানে ইনটু হিচাপে থাকিব যদি আছে তেনেহলে তুমি ইনটুটো কৰিবা তাৰ পিছত এডিশ্যন তাৰ পিছত সাবট্ৰাকশ্যন ঠিক আছে এইটো পূৰণ আৰু এইটো পূৰণৰ পাৰ্থক্য আছে তাৰ পিছত ডিভিজন মানে হৰণ মাল্টিপ্লিকেশ্যনটো জানাই পূৰণ এডিশ্যন মানে যোগ আৰু সাবট্ৰাকশ্যন মানে বিয়োগ ঠিক আছে এতিয়া আমি প্ৰবলেম আলোচনা কৰিম কেইটামান তোমালোক এক্সাম্পল দিলে তোমালোকে আকৌ ভালকৈ বুজি আছে তোমালোকে মই এইটো এক্সাম্পল লৈছোঁ এইটো এক্সাম্পল এটা কম্পিটিটিভ এক্সামত আহিছিলে সেইকাৰণে মই ইয়াতে এইটো বুজাব ট্ৰাই কৰিছোঁ চোৱা এইটো মই প্ৰথমে প্ৰবলেমটো লিখি লৈছোঁ ঠিক আছে এইটো আমাৰ প্ৰবলেম তো আমি প্ৰথমে বদমাছ শব্দটো সাইডত লিখি ল'ম তোমালোকে কোৱেশ্চন পেপাৰৰ সাইডত এনেকুৱা ধৰণৰ যদি প্ৰবলেম আহে তেনেহ'লে বদমাছ শব্দটো লিখি ল'বা ঠিক আছে তেতিয়া তোমাৰ উল্টা উল্টা নহয় তো প্ৰথম আমি কাম কৰিব লাগিব কাৰ বি ব্ৰেকেটৰ তাৰপিছত অফ ডিভিজন মাল্টিপ্লিকেশ্যন ইয়াতে আছে নেকি এইবিলাক চাম তো আমি প্ৰথমে দেখা পাইছোঁ ব্ৰেকেট আছে কিন্তু তো ব্ৰেকেটৰ মই ভাগ দিছিলোঁ তোমালোকক ব্ৰেকেটৰ আমি তিনিটা ভাগ পাইছিলোঁ প্ৰথম তুমি কাম কৰিব লাগিব ফাৰ্ষ্ট ব্ৰেকেটৰ তাৰপিছত ছেকেণ্ড ব্ৰেকেটৰ তাৰপিছত থাৰ্ড ব্ৰেকেট তো ইয়াতে আমি দেখা পাইছোঁ তিনিটা ব্ৰেকেটে দিয়া আছে তুমি এতিয়া তুমি কাৰ কাম কৰিব লাগিব ফাৰ্ষ্ট তুমি ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিব লাগিব ফাৰ্ষ্ট ব্ৰেকেট আছে নেকি চোৱা আছে এইটো ফাৰ্ষ্ট ব্ৰেকেট হয় এইটো ফাৰ্ষ্ট ব্ৰেকেট তো ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰৰখিনি কাম কৰিব লাগিব কনফিউজ নহবা তোমালোকে তো ইয়াৰ ভিতৰত তোমাৰ যিয়ে নাথাকে কিয় হৰণ পূৰণ যোগ বিয়োগ যিয়ে নাথাকে কিয় তো এই ব্ৰেকেটৰ ভিতৰৰ কামখিনি তুমি ফাৰ্ষ্ট কৰিব লাগিব তাতে যি অপাৰেশ্যন নাথাকে ঠিক আছে এটা বিয়োগ আছে এটি একেবাৰে লাষ্টৰ হয় তথাপিও তুমি তাক প্ৰথম কৰি ল'ব লাগিব বুজি পাইছা তোমালোকে নিশ্চয় তো ব্ৰেকেটৰ কাম প্ৰথম ঠিক আছে তো ব্ৰেকেটৰটো চিৰিয়েলি আহিব ইয়াৰ প্ৰথমে কাম কৰি লওঁ তাৰপিছত ইয়াত তাৰপিছত ইয়াত থাৰ্ড ব্ৰেকেট ঠিক আছে তো আমি ইয়াৰে ভিতৰৰখিনি কাম কৰিম তো ইয়াতে কি আছে 24 minus 13 minus 3 মানে 24 minus 16 ঠিক আছে 24 minus 16 কিমান হ'ব 8 হ'ব তাৰপিছত ব্ৰেকেটটো উঠি যাব তাৰ কাম শেষ তাৰপিছত কি আছে ডিভাইড এইটো এই ফাৰ্ষ্ট ব্ৰেকেটে আছিলে 20 minus 4 কিমান হ'ব 16 আশা কৰিছোঁ বুজি পাইছা তাৰপিছত আমি কাৰ কাম কৰিম এইবাৰ নিশ্চয় ছেকেণ্ড ব্ৰেকেটৰ কাম কৰিম ছেকেণ্ড ব্ৰেকেট আমি দেখা পাইছোঁ এইটোৰ কাম ঠিক আছে ইয়াতে কি আছে চাবা ইয়াতে এতিয়া তুমি এটা ছেকেণ্ড ব্ৰেকেটৰ আমি কাম কৰিম ছেকেণ্ড ব্ৰেকেটৰ কাম কৰিলে এইটো কিবা এটা ভ্যালু ওলাব নহয় জানো -12 ইনটু 8 কৰিলে আমি ইনটুটো জানো কিন্তু আমি ইনটুটো ডাইৰেক্ট নকৰোঁ ইয়াতে সাপোজ ইয়াতে -12 নিদিলে এটা যদি ডাঙৰ মানে নাম্বাৰ দি দিয়ে ইয়াতো এটা যদি বিগাৰ নাম্বাৰ দি দিয়ে তোমাৰ মাল্টিপ্লিকেশ্যন কৰাতে আকৌ টাইম লাগিব ঠিক আছে এইটো হয়তো টাইম নালাগে তো কি কৰিম আমি এইটো আমি মাল্টিপ্লিকেশ্যন ডাইৰেক্টলি নকৰোঁ ঠিক আছে ইয়াক আমি এজিউম কৰিম যে এটি ইয়াৰ ভ্যালুটো সাপোজ a ইখিনিৰ ভ্যালু a তোমালোকৰ টাইম কনজিউম কৰাতে ভাল হ'ব নহলে বহুত টাইম লাগি যায় ন এটা প্ৰবলেম সলভ কৰিলে তো এতে তুমি ইয়াক a বুলি ধবাবা তো ইয়াৰ ভ্যালুটো ইয়াৰ ব্ৰেকেটৰ কাম শেষ এটা কোনি কথা দিব ন a ডিভাইড 16 থাকিব a হৰণ কৰল থাৰ্ড ব্ৰেকেটৰ ভিতৰত তো a হৰণ কৰিব লাগিব ন ইখিনি বাকি আছে তো এইটো লিখা ওপৰত হৰণ হ'ল 16
তো এইখিনি থাৰ্ড ব্ৰেকেটটো দিব পাৰা নিদিবও পাৰা তো মই আশা ৰাখিছোঁ বুজি পাইছে এনেকুৱাকৈ কৰিলে চাপ'জ ইয়াতে তুমি এইটো পাৰিবা কিন্তু ইয়াতে যদি ডাঙৰ নাম্বাৰ দি দিয়ে তেতিয়া এনেকুৱাকৈ কৰিলে বেছি ইজি হ'ব কাৰণ কাটা কাটি যাব চাবা 8 তো 16 8 দি 2 টাইমছ আকৌ 2 দি 12 6 টাইম তো এটা কিমান হয় মাইনাছ চোৱা এতিয়া 4 প্লাছ 1/6 ইনটু কি হৈ আছে মাইনাছ 6 তো ইয়াতে আকৌ কি হ'ব এতিয়া এটা চোৱা তুমি এতিয়া মাইনাছ আছে এটা আৰু এটা ইনটু আছে ঠিক আছে আৰু এটা কোনি আছে প্লাছ আছে এতিয়া প্ৰথম কাম কাৰ কাম কৰিব লাগিব তুমি এই সিৰিয়াল মতে আহা BODMAS এটা বাকি আছে কোনি পূৰণ যোগ বিয়োগ তো পূৰণ যোগ প্ৰথম তুমি পূৰণ কাম কৰিব লাগিব তো পূৰণ কৰিব লাগিলে ইয়াত তুমি কাটিবও পৰা 6 কাটিব পৰা 1 টাইমছ এই মাইনাছৰ কাৰণে মাইনাছ আহিব ঠিক আছে এটা চোৱা এইটো 4 প্লাছ 1 ইনটু মাইনাছ 1 ঠিক আছে এটা তুমি চোৱা আকৌ ইনটুটো থাকিলে আমাৰ ইনটুটো থাকি গৈছে তো এটা প্লাছ 1 আৰু মাইনাছ 1 প্লাছে মাইনাছে তোমালোকে নিশ্চয় জানা মাইনাছ তো 1 1 জাৰ 1 প্লাছে মাইনাছে কি হৈ আছে মাইনাছ কাৰণ এটা প্লাছ 1 আছে এটা মাইনাছ 1 আছে ইনটু কৰিম আমি ঠিক আছে ইনটু প্ৰথম কৰিব লাগিব আমি প্ৰথম যোগটো কৰিব নোৱাৰো হয় না নহয় আমি বদমাছ ৰুলত চোৱা তুমি প্ৰথম ইনটুৰ কাম শেষে হোৱা নাই ইনটুৰ পিছতে যোগ তাৰ পিছতে বিয়োগ ঠিক আছে এতিয়া ইনটুৰ কাম কৰিব লাগিলে ইয়াতে কি আছে এটা প্লাছ 1 আছে এটা মাইনাছ 1 আছে ঠিক আছে আমি জানো 1 1 জাৰ 1 এ বাট প্লাছে মাইনাছে মাইনাছ তো মাইনাছ তো তাৰ মানে 4 টো আছে এটো কি হৈ গৈছে এই দুটাৰ অপাৰেচন হৈ গেলি কিমান হৈ গৈছে মাইনাছ 1 হৈ গৈছে ঠিক আছে এইখিনিৰ অপাৰেচন মাইনাছ 1 হৈছে তো এটা চোৱা এটা লাষ্টলি মাইনাছটো বাকি থাকিল 4 মাইনাছ 1 কিমান হ'ব নিশ্চয় বুজি পাইছা তোমালোকে তো 3 টো কোনটো অপচনত আছে নাম্বাৰ ডি অপচন তো ইয়াৰে কোনটো কাৰেক্ট হ'ব নাম্বাৰ ডি এগেইন চোৱা তোমালোকে মই এটা বহুত ইম্পৰ্টেণ্ট এক্সাম্পল লৈছোঁ এইটো প্ৰব্লেম কৰিলে তুমি কমপ্লিটলি কনচেপ্টটো পাই যাবা সো এইটো মই সলভ কৰি দি আছোঁ প্ৰথমে মই প্ৰব্লেমটো লিখি লৈছোঁ 2 minus 3 4 7 minus 2 so তো ইয়াতে তুমি কি কৰিব লাগিব প্ৰথম মই তেতিয়া কৈছো ফাৰ্স্ট তুমি এইটো অৰ লিখি ললে বদমাছ ঠিক আছে সরি অৰটো লিখি ললে হয় ঠিক আছে এতিয়া তোমাৰ কি হ'ব বি মানে ব্ৰেকেটৰ কাম প্ৰথমে কৰিব লাগিব তেতিয়া মই কৈছো তো আমি কি ব্ৰেকেটৰ কাম প্ৰথমে কৰিম ইয়াতে ব্ৰেকেট আছে না সব অফ কোৰ্স আমি দেখা পাইছো ইয়াতে ব্ৰেকেট আছে তো আকৌ মই ব্ৰেকেটৰ তিনটা ভাগ দিছিলো এটো ফার্স্ট ব্ৰেকেট এটো সেকেন্ড ব্ৰেকেট এটো থার্ড ব্ৰেকেট তো প্ৰথম তুমি ফার্স্ট ব্ৰেকেটৰ কাম কৰিব লাগিব ফার্স্ট ব্ৰেকেটৰ কাম হে কৰিলে সেকেন্ড ব্ৰেকেটৰ তাৰ পিছত থার্ড ব্ৰেকেটৰ তো সোয়া ইয়াতে আমি ফার্স্ট ব্ৰেকেট আছে ইয়াতে ইয়াৰ কাম এইখিনি কাম প্ৰথম কৰিব লাগিব মই আৰু কৈছিলো আগৰ প্ৰবলেমটো বুজাই দিয়াতে যে ফার্স্ট ব্ৰেকেটৰ ভিতৰত জিয়ে নাথাকে কিয় তাৰ কাম প্ৰথমে কৰিব লাগিব ঠিক আছে ই ডিভাইড থাকক মাইনাস থাকক আগৰ প্ৰবলেমটো মই মাইনাস এদি দিছিলো তো মাইনাস থাকিলে তাৰ কাম একেবাৰে লাষ্টৰ পাই নেসেৰিলি বদমাছ ৰুল মতে কিন্তু ব্ৰেকেটৰ ভিতৰত থাকিলে তা প্ৰথম কৰিব লাগিব মই আশা ৰাখিছো বুজি পাইছা তাৰ পিছত ইয়াতেও সোৱা এইটো ব্ৰেকেট আছে ইয়াৰ কাম তুমি প্ৰথম কৰিবা তাৰ মানে ইখিনি আৰু ইখিনি কাম তুমি ফাৰ্স্ট কৰিব লাগিব এতিয়া সোৱা আকৌ ব্ৰেকেটৰ ভিতৰতো আকৌ যদি কি হয় এইবিলাক অপাৰেশন বেলেগ অপাৰেশন থাকে এই সিৰিয়ালি মতে এই বদমাছ ৰুলত গুচি যাব হেতু সোৱা ইয়াতে ব্ৰেকেটৰ ভিতৰত সোৱা এটা অফ আৰু মাইনাস আছে অফ আৰু সাবট্ৰাকশন আছে তো প্ৰথম কাম কাৰ কৰিব লাগিব নিশ্চয় ইয়াতে সোৱা ও প্ৰথম আছে অফ তাৰ পিছতে সাবট্ৰাকশন ঠিক আছে আশা ৰাখিছো বুজি পাইছা হেতু এটা সিৰিয়ালি গুচি যাব ব্ৰেকেটৰ ভিতৰত ঠিক আছে সোৱা এতিয়া 14 ডিভাইড এটা কি আছে এতিয়া তুমি ইয়াৰ কাম প্ৰথম কৰিব লাগিব এটা সোৱা এটা ও অফ মানে কি কৈছিলো মই ৰ মানে পূৰণ হিচাপে ল'ব পাৰি 5 2 গুণ 5 2 জাৰ 10 হ'ব -3 আছে এতিয়া তাৰ পিছত ইনটু 4 তাৰ পিছত এটি কি হৈ আছে 7 - 5 সরি 7 - 2 5 হ'ব 5 4 জাৰ ডাইৰেক্ট লিখি দিছো মই 5 4 জাৰ 20 ঠিক আছে সবাই এক লাইন স্কিপ কৰিছো
4 আছে তাৰপিছত এটো মানে কি হৈ আছে এটো একো নাই মানে এটো ব্ৰেকেট থাকিলে এটো একো নহলে এটো এটা ইনটু হৈ আছে ডট মানে ডট প্ৰডাক্ট হৈ আছে পূৰণ হৈ আছে তো পূৰণ তাৰপিছত 7 মাইনাস 2 কিমান হৈ আছে 5 হৈ আছে ওকে এতিয়া আমি কাৰ কাম কৰিম ইয়াতে এগেইন ব্ৰেকেট এটা আছে ঠিক আছে তো এই ব্ৰেকেটটো উঠাব লাগিব তো তাৰ কাম কৰিম 10 মাইনাস 3 7 তাৰপিছত ইনটু 4 ইনটু 5 ঠিক আছে মই আশা ৰাখিছো বুজি পাইছা ইয়াৰ পিছত কাৰ কাম কৰিম আমি বডমাছ ৰুলৰ ডিভিজন আহিব কাৰণ ডিভিজনৰ মাল্টিপ্লিকেশন আছে কোনে আগতে আহিব অফ কোৰ্স ডিভিজনৰ কাম তো 14 ক যদি 7 এ ডিভাইড কৰা যায় কিমান টাইম যায় 2 টাইমছ তাৰপিছত ইনটু আছে 4 আছে আৰু অফ কোৰ্স এটো 5 to 10 10 4 যায় 40 তো এনসার কি হ'ব 40 यस মই আশা ৰাখিছো তোমালোকে পুৰা ভালকৈ বুজি পাইছা আৰু বডমাছ ৰুলৰ ওপৰত কোৱেশ্চন আহিলে অফ কোৰ্স পাইগেন চোৱা এটো 3 নম্বৰ এক্সাম্পল এটো ভেৰি ইম্পৰ্টেন্ট এক্সাম্পল হয় এটো কোৱেশ্চন বহুত কম্পিটিটিভ এক্সামত অহা দেখা পাইছো এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত কম্পিটিটিভ এক্সামত আহে এটো তুমি 5 ছেকেণ্ডৰ ভিতৰত কৰিব পাৰিবা চাবা প্ৰথমে মই কোৱেশ্চনটো লিখি লৈছো So এনেকুৱা আমাৰ দিয়া আছে 1 minus half তাৰপিছত ব্ৰেকেট দিয়া আছে 1 minus 1/3 again bracket 1 minus 1/4 and so on again lastly 1 minus 1/14 option দিয়া আছে 1/40 1/20 countless and 0 ঠিক আছে তো আমি এতে অপশনটো ওলাব লাগে কোনটো হ'ব आंसर ঠিক আছে ইয়াতে তুমি জাস্ট প্ৰথমে কি কৰিবা ইয়াৰে এলসিএম হৈ যাব ইয়াৰে এলসিএম কি হ'ব 2 হ'ব তো 2 minus 1 of course 1 তাৰপিছত এটি একো নাই মানে ডট প্ৰডাক্ট হৈ আছে ঠিক আছে ব্ৰেকেট যদি থাকে আগত দুটা ব্ৰেকেট আছে তাৰ মাজত একো নাই মানে এটা ডট প্ৰডাক্ট আছে ওকে তাৰ মানে পুৰা ওকে ইয়াতে কি হৈ আছে এগেইন তুমি প্ৰতি কৰি তুমি লসাগু লৈ যোৱা এলসিএম লৈ যোৱা তো ইয়াতে হাফ আছে হাফ হলে কি হ'ব লসাগু 2 হৈ আছে এলসিএম 2 হৈ আছে তো 2 minus 1 1 ইয়াৰে এলসিএম কিমান হৈ আছে লসাগু 3 হৈ আছে 3 minus 1 ওপৰ কি হ'ব 3 minus 1 2 divided by 3 ইয়াতে কি হ'ব লসাগু কিমান হ'ব 4 minus 1 তো 4 minus 1 3 divided by 4 নেক্সট টুৰ কি হ'ব 5 হ'ব লসাগু তো 5 minus 1 কিমান হ'ব 4 তাৰ নেক্সট টুৰ কি হ'ব 6 হ'ব লসাগু তো 6 minus 1 কিমান হ'ব 5 হ'ব এনাকে গৈ থাকিব লাষ্টত কি হ'ব and so on লাষ্টত 40 আছে লসাগু তো 40 minus 1 13 এটা তুমি চোৱা আমি কি দেখা পাই আছো ইয়াতে চোৱা 2 2 লগত কেনসেল যায় আছে 3 3 লগত গৈ আছে চোৱা 5 5 ৰ লগত গৈ আছে তাৰ পিছত 6 এ ইয়াৰ পিছৰ 6 ৰ লগত যাব এটো ডিনোমিনেটৰ এই নুমেৰেটৰৰ লগত যাব 6 ৰ লগত তাৰ পিছত আকৌ এতে 07 লাগিব 7 নুমেৰেটৰ এণ্ড ডিনোমিনেটৰ কেনসেল যাব তাৰ পিছত নেক্সট 8 হৰৰ লগ কেনসেল যাব 9 হৰৰ লগ কেনসেল যাব 10 হৰৰ লগ কেনসেল যাব একেবাৰে সিমিলাৰলি লাষ্টত 39 ইয়াৰ আগৰটো এটো লগত আছে ইয়াৰ হৰ 39 ৰ লগত কেনসেল হ'ব আশা ৰাখিছো বুজি পাইছা এতে অনলি কি বাকি ৰৈ আছে এতে সোৱা এটো কাটাই নাই ওকে ইয়াৰ কি বাকি ৰৈ আছে অনলি ওপৰ কি ৰৈ আছে নিউমেৰেটৰত লগত কি ৰৈ আছে 1 ৰৈ আছে আৰু ডিনোমিনেটৰত অনলি কি ৰৈ আছে 40 ৰৈ আছে হৰত ঠিক আছে তো কি হ'ব आंसरটো 1/40 মই আশা ৰাখিছো বুজি পাইছা এই অপচনটো এ এতিয়া তোমাক এটো 1/40 লৈকে নিদিব পাৰে 1/1000 ক দিয়া 1 বিলিয়ন ক দিয়া তুমি কি কৰিবা জাস্ট মাজৰ বিলাক সব তিনটা মান টার্ম লিখি গলে মাজৰ বিলাক সব কেনসেল যাব এই প্ৰথমটোৰ ফার্স্ট টার্মৰ নিউমেৰেটৰটো আৰু লাস্ট টার্মৰ ডিনোমিনেটৰটো ঠিক আছে ফার্স্ট টার্মৰ নিউমেৰেটৰটো এনসারটো নিউমেৰেটৰ হ'ব আৰু লাস্ট টার্মৰ ডিনোমিনেটৰটো এনসারটো ডিনোমিনেটৰ হ'ব আশা ৰাখিছো বুজি পাইছা তোমালোকে এনেকুৱা যিকোনো ধৰণৰ যদি এক্সাম্পল দিয়ে এনেকুৱা ধৰণৰ তোমালোকে পাৰিবা থ্যাংক ইউ